ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে সাজি উলিয়ালে কাঠেৰে নিৰ্মিত মা দুৰ্গাৰ প্ৰতিমা। লগতে সাজি উলিয়ালে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ সুন্দৰ প্ৰতিমূৰ্তি। নৱম অসম আৰক্ষী বাহিনীৰ পংকজ মহন্ত আৰু তেওঁৰ সহযোগী মণি আহমেদৰ প্ৰায় 11 মাহজোৰা প্ৰচেষ্টাৰ অন্তত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিসমূহত ব্যৱহাৰ কৰা হৈছে চেচু আৰু মহানিম কাঠ। যিটো সময়ত উগ্ৰ হিন্দুত্ববাদৰ নামত সমগ্ৰ অসমতেই সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি উঠিছে, সেই সময়তে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দুয়োজন শিল্পীয়ে। সৈনিক জীৱনৰ এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুয়োগৰাকী শিল্পীৰ এই মহান প্ৰয়াসত সৃষ্টি হোৱা প্ৰতিমাই সঁচা অৰ্থত প্ৰাণ পাই উঠিব, যদিহে মানুহে প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি মানৱ ধৰ্মৰ জয়গান গায়। এয়া শিল্পীৰ আহ্বান, এয়া সময়ৰ আহ্বান। উল্লেখ্য যে এই কাঠৰ দুৰ্গাৰ প্ৰতিমাতে প্ৰতিবছৰৰ দৰে এইবাৰো সম্পূৰ্ণ কোভিড প্ৰটকল মানি অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। কুমাৰ মহন্ত আৰু মোৰ লগত এয়া আছে মোৰ সহকৰ্মী মণি আহমেদ। আচলতে আমি 2014 চনতেই এই মূৰ্তিভাগত গোটেই বেটেলিয়নৰ কৰ্মবৃন্দৰ দ্বাৰা প্ৰস্তাৱিত কৰি আমি ইয়াতে মূৰ্তিভাগ বনাবৰ কাৰণে আমাক দায়িত্ব দিছিলে। আমি দুয়োগৰাকী দায়িত্ব পালন কৰি 2014 চনৰ পৰা আমি 11 মাহ 7 দিন সময় মূৰ্তিভাগৰ ওপৰত কাম কৰি আমি 15 চনত এইটো প্ৰথমবাৰ পূজা অৰ্চনা কৰা হৈছিলে। আৰু এই মূৰ্তি সিভাগ কাঠৰ তৈয়াৰ হৈছিলে, চেচু আৰু মহানিমৰ ওপৰত তৈয়াৰ হৈছিলে। মূৰ্তিৰ উচ্চতা 9.5 ফুট, দুৰ্গাৰ আৰু বাকী কাৰ্তিক, গণেশ, লক্ষী, সৰস্বতী 6 ফুটকৈ উচ্চতাৰ মানে নিৰ্মিত কৰা হৈছিলে। থেংক ইউ। মণিদা কওকচোন আপুনি এষাৰ। নমস্কাৰ, মণি আহমেদ মোৰ নাম। বিশেষকৈ মই মুছলিম সম্প্ৰদায়ৰ, আৰু মোক বহুতো প্ৰশ্ন কৰি আছে যে মুছলিম সম্প্ৰদায়ৰ হৈ পেলাই যে দুৰ্গা বনোৱাৰ কথা। বিশেষকৈ আমাৰ ইয়াতে কোনো সম্প্ৰদায়ৰ কথা আহি নপৰে। বিশেষকৈ এইখন শংকৰ আজান পীৰৰ আমি দেশ বুলি অতীজৰ পৰা কৈ আহিছোঁ আৰু এতিয়াও কৈ যাম। বিশেষকৈ ইয়াতে এতিয়া কিছুমান অপপ্ৰচাৰ অন্যান্য দিশত আমি দেখা পাইছোঁ। এনে দিশৰ অপপ্ৰচাৰে আমাৰ কোনো হিন্দু আৰু মুছলিমৰ মাজত কোনো বিবাদ সৃষ্টি কৰিব নোৱাৰে। বিশেষকৈ আমি অসমত থকা গোটেইখিনি হিন্দু হওক, আমি মুছলিম হওক, সকলোখিনি আমি অসমীয়া হিচাপে আমি বাস কৰি আছোঁ। ইয়াতে আমি ঈদ, পূজা, বিহু আমি সমানে আমি সকলোৱে পালন কৰোঁ আৰু সমানে আমি সকলো দিশত আগুৱাই যাবৰ কাৰণে অসমৰ মানুহসমূহ বিশেষকৈ অন্য দিশত নেচাই পেলাই আমি যাতে সকলোৱে মিলা প্ৰীতিৰে থাকোঁ আৰু সকলোৱে যাতে সমিল মিলেৰে আগবাঢ়ি কিছু কাম কৰোঁ, সেই ভাৱটো লৈ পেলাই অসমত। থেংক ইউ। ব্যুৰো ৰিপৰ্ট, শংকৰজ্যোতি নিউজ।